মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক কোৱেশ্চন আনসাৰ কৰি দিবলৈ ওলাইছো ক্লাছ 5 ৰ লেসন নম্বৰ 8 হেল্ল' কম্পিউটাৰ আহাচোন আৰম্ভ কৰো এক্টিভিটিজ নম্বৰ 1 কমপ্লিট দ্য সেন্টেন্সেস উইথ দ্য ওয়ার্ডস গিভেন ইন দ্য বেগ 1 ইজ ডান ফৰ ইউ এই সেন্টেন্স বিলাক কমপ্লিট কৰিব লাগে এই বেগটোৰ ভিতৰত থকা ওয়াৰ্ড বিলাক আনি এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে I have keys I am a keyboard বেগটোৰ ভিতৰৰ পৰা আমি কিবোৰ্ডটো আনিম Next আহিলো I have keys to right hand side যোৱা I have keys to I am a typewriter second I have a screen I am a monitor I have a screen too I am a television I have a long tail I am a mouse I have a short tail I am a mouse too Next question question number 2 circle the words hidden in the grid 1 is done for you আৰু সার্কেল কৰিব লাগিব এই বক্সটোত লুকাই থকা কিছুমান ওয়াৰ্ড আছে সেইখিনিক আমি মিলাব লাগিব এটা দান কৰি দিয়া হৈছে তোমালোকৰ বাবে মনিটৰ শব্দটো তোমালোকৰ বাবে কৰি দিয়া হৈছে আৰু বাকিখিনি তোমালোকে নিজে উলিয়াব লাগিব আহাচোন এখন কৰো তোমালোকৰ বাবে মই এনেকৈ কৰি দিছো চাই লোৱাচোন প্ৰথমে পালো আমি ওয়াৰ্ডটো কম্পিউটাৰ COMPUTER কম্পিউটাৰ দ্বিতীয়তে পালো আমি মাউস MOUSE মাউস তৃতীয়তে পালো আমি কিবোৰ্ড KYEBOARD কিবোৰ্ড তাৰ পাছতে পালো স্ক্ৰিন SCREEN স্ক্ৰিন তাৰ পাছত পালো টেলিভিজন TELEVISION টেলিভিজন নেক্সটতে পালো টাইপৰাইটাৰ TYPE টাইপ WRITER টাইপৰাইটাৰ তাৰ পাছত পালো টেলিফোন TELEPHONE টেলিফোন এই ওয়াৰ্ডখিনি অকমান ডাঙৰ ওয়াৰ্ড তোমালোকে যেহেতু নতুনকৈ পাইছা এইখিনি শব্দ আৰু এইখিনি ভালদৰে স্পেলিং বিলাক মুখস্থ কৰি লবা এতিয়া আহিলো 3A questions লৈ read what Anjali says about her grandfather অঞ্জলিয়ে ককাকৰ বিষয়ে কি কৈছে পঢ়া My grandfather's name is Mohan Gohain মোৰ ককাৰ নাম মোহন গোহাঁই He is 5 feet and 7 inches tall তেওঁ 5 ফুট 7 ইঞ্চি ওখ He has gray hair and wear glasses তেওঁৰ পকা চুলি আছে আৰু তেওঁ চশমা পিন্ধে He is 70 years old তেওঁৰ বয়স হৈছে 70 years 70 বছৰ বয়স He writes books and is learning to type his books on computer তেওঁ কিতাপ লিখে আৰু এতিয়া তেওঁ কম্পিউটাৰত কিতাপ লিখিবৰ কাৰণে শিকি আছে My grandfather also loves to watch the TV মোৰ ককায়ে টিভি চাইও ভাল পায় His favorite program are daily news on local channels তেওঁৰ মন পছন্দৰ প্ৰগ্ৰামটো হৈছে লোকেল চেনেলত বাতৰি চোৱাটো ডেইলি He also watches programs on animals history and science তেওঁ টিভিত animals history আৰু scienceৰ প্ৰগ্ৰাম বিলাক চাই ভাল পায় He has a radio too তেওঁৰ এটা ৰেডিও আছে He loves to listen to music on it তেওঁৰ ৰেডিওত মিউজিক শুনি ভাল পায় He is also a recipient of the Sahitya Surabhi Award তেওঁ সাহিত্য সুৰভি এৱাৰ্ড প্ৰাপ্ত এজন ব্যক্তি এতিয়া তলৰ প্ৰশ্নখিনি কৰো আহা 3B নাও কমপ্লিট ওপৰৰ পেৰাগ্ৰাফটোৰ পৰা শব্দবোৰ আনি এই খালি ঠাইবিলাক পূৰ কৰিব লাগে A মোহন গোহাঁই is 5 feet 7 inches tall মোহন গোহাঁই 5 ফুট 7 ইঞ্চি ওখ B he wears glasses তেওঁ চশমা পিন্ধে C he loves to watch TV তেওঁ টিভি চাই ভাল পায় D he loves to listen to music তেওঁ গান শুনি ভাল পায় He is also a recipient of Sahitya Surabhi Award তেওঁ সাহিত্য সুৰভি এৱাৰ্ড বঁটা প্ৰাপক F a person who writes books stories articles etc is called a writer এজন ব্যক্তি যিজনে কিতাপ গল্প বিভিন্ন ধৰণৰ আৰ্টিকেলছ বিলাক লিখে তেওঁক ৰাইটাৰ বুলি কোৱা হয় এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3C Complete the following passage by giving information about yourself. এই পেৰাগ্ৰাফটো তোমালোকে কমপ্লিট কৰিব লাগে নিজৰ বিষয়ে ইনফৰমেশন দি তো মই লিখি দিছো তোমালোকে নিজৰ নাম দি নিজৰ বিষয়ে লিখিবা My name is Rudraksh Kaushik Sharma. I read in class 5. I like to read storybooks. I like to eat pizza. My father is a businessman. বাকি তোমালোকে নিজৰ বিষয়ে লিখিবা ইয়াত 4A Look at the picture and answer the following questions তোমালোকে ছবিখন চোৱা আৰু তাৰ পৰা questions খিনি তলত দিয়া questions খিনি কৰিব লাগিব আহাচোন কৰো question number 1 name the girl in the picture ছবিখনত থকা ছোৱালীজনীৰ নাম কি name the girl in the picture is Anjali
ছবিখনত থকা ছোৱালীজনীৰ নাম অঞ্জলি নম্বৰ 2 হু ইজ সিটিং নিয়াৰ দ্য গাৰ্ল ছোৱালীজনীৰ কাষত কোন বহি আছে গ্ৰেণ্ডফাদাৰ ইজ সিটিং নিয়াৰ দ্য গাৰ্ল ককাক ছোৱালীজনীৰ কাষত বহি আছে হোৱাট আৰ দে ডুইং তেওঁলোকে কি কৰি আছে দে আৰ ৱাচিং টিভি তেওঁলোকে টিভি চাই আছে হোৱাট আৰ দে ৱাচিং তেওঁলোকে টিভিত কি চাই আছে দে আৰ ৱাচিং নিউজ তেওঁলোকে টিভিত বাতৰি চাই আছে হোৱাট ডিড দ্য নিউজ ৰিডাৰ অন দ্য টিভি চে নিউজ ৰিডাৰজনে টিভিত কি কৈ আছে দ্য নিউজ ৰিডাৰ ছেইড ডেট মিষ্টাৰ গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড দিছ ইয়েৰ নম্বৰ 6 ৰিৰাইট দ্য ব্ৰেকিং নিউজ ইন দ্য স্পেচ বিল' ব্ৰেকিং নিউজটো দেখিছা তোমালোকে পিকচাৰখনত সেইটো ইয়াত লিখিব লাগে মিষ্টাৰ এম গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড 2018 এইটো ব্ৰেকিং নিউজটো লিখি দিলে হৈ যাব নম্বৰ 7 আৰ দে হেপ্পী য়েছ দে আৰ হেপ্পী তেওঁলোক সুখী আছিলনে হয় তেওঁলোক সুখী আছিলে নম্বৰ 8 হোৱাই আৰ দে হেপ্পী তেওঁলোক কিয় সুখী আছিলে দে আৰ হেপ্পী বিকজ মিষ্টাৰ গোহাঁই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড মিষ্টাৰ এম গোহাঁয়ে সাহিত্য সুৰভি এৱাৰ্ডটো পোৱাৰ বাবে তেওঁলোক সুখী আছিলে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 4B নাও মেক এ শ্বৰ্ট পেৰেগ্ৰাফ উইথ দ্য আনচাৰ ইউ হেভ ৰিটেন তোমালোকে যিখিনি উত্তৰ লিখিলা তাৰ পৰা এটা চুটি পেৰেগ্ৰাফ বনাব লাগে ইউ কেন ইউজ দ্য জইনিং ৱৰ্ডছ এণ্ড উইথ চ' ইট তোমালোকে জইন কৰিব চেণ্টেঞ্চবোৰ জইন কৰিবৰ কাৰণে এণ্ড উইথ চ' এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক ব্যৱহাৰ কৰিব পাৰা এতিয়া আহাচোন লিখোঁ অঞ্জলি এণ্ড হাৰ গ্ৰেণ্ডফাদাৰ আৰ ৱাচিং টিভি They are watching news on TV. The news reader on the TV says that Mr. M. Gohain wins the Sahitya Suravhi Award this year. That is a breaking news for them. They feel very happy because M. Gohain wins the Sahitya Suravhi Award 2018. ইয়াত চিন্তা কৰিবলগীয়া বহুত বিশেষ একো নাই কাৰণ তোমালোকে যিখিনি আনচাৰ আগৰ পেজখনত লিখি আহিছে সেইখিনিকে ইয়াত ধুনীয়াকৈ লিখি দিলে হৈ যাব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 5 এইখিনি মই তোমালোকক পঢ়ি নিদিওঁ এইখিনি তোমালোকে নিজে পঢ়ি ল'বা আৰু ইয়াৰ মই অকণমান থুলমূল অৰ্থটো কৈ দিছোঁ মিষ্টাৰ মোহন গোহাঁয়ে সাহিত্য সুৰভি এৱাৰ্ডটো পালে আৰু তেওঁক ৰাজহুৱাভাৱে শুভেচ্ছা জনাবৰ কাৰণে মধুপুৰ LP স্কুলৰ খেলপথাৰত এটা প্ৰগ্ৰেম পতা হৈছে আৰু প্ৰগ্ৰেমটো শেষ হোৱাৰ পাছত এগৰাকী নিউজ চেনেলৰ এগৰাকী কৰস্পণ্ডেণ্ট আহিছে ৰঞ্জু দত্ত তেওঁক কিছুমান কুৱেশ্যনছ প্ৰশ্ন সুধিছে আৰু এইখিনি তেওঁ উত্তৰ দিছে আৰু অৱশেষত মোহন গোহাঁয়ে এটা ইমেইল আইডি বিচাৰিছে ৰঞ্জু দত্তক আৰু ৰঞ্জু দত্তই ইমেইল আইডিটো দিছে আৰু তেওঁৰ যিখিনি কিতাপ আছিলে তেওঁ লিখা কিতাপ সেই কিতাপখিনি তেওঁ মানে মেইলৰ থ্ৰুৱেদি পঠিয়াই দিছে ৰঞ্জু দত্তলৈ আৰু ৰঞ্জু দত্তই এইখিনি ডাউনলোড কৰি তেওঁ চাব পাৰিব মিষ্টাৰ মোহন গোহাঁয়ে লিখা কিতাপকেইখনৰ লিষ্ট দি দিছে দেখিছা ইয়াৰ কুৱেশ্যন পিছফালে আছে লিষ্ট অফ বুকছ বাই মোহন গোহাঁই তেওঁ লিখিছিলে দ্য অল্ড মেন এণ্ড দ্য ৰিভাৰ ৰংগমন দ্য ৰাইনো ফ'ৰ ব্ৰেভ লিটল বয়জ ফক টেলছ অফ আছাম ফ্ৰেণ্ডছ ফৰ এভাৰ ফ্লাইং হাই এতিয়া নেক্সট পেজত থকা কুৱেশ্যনছখিনি চাওঁ আহা চুজ এণ্ড ৰাইট দ্য কাৰেক্ট অপশ্যন ইয়াত মই তোমালোকক কুৱেশ্যনখিনি কৰিয়ে দিছোঁ মিষ্টাৰ এম গোহাঁই ৰোড দ্য বুক চোৱাচোন অকণমান কনফিউজন কৰি পেলাই দিছে তোমালোকক দেখিছা ফ্লাইং হাইট নে ফ্লাইং হাই দ্য ফ্লাইং হাই এতিয়া শুদ্ধ অৰ্থটো বাছি ল'বলৈ হ'লে সেই পেৰাগ্ৰাফটো পঢ়িলেহে হ'ব তো ফ্লাইং হাই দুইটো শুদ্ধ বি ফৰ হোৱাট প্ৰগ্ৰেম ৱাজ মোহন গোহাঁই ইনভাইটেড সেইটো দুইটোৱে শুদ্ধ ফৰ এ পাব্লিক ফেলিচিটেশ্যন চেৰিমনি ৰাজহুৱাভাৱে শুভেচ্ছা জনাবৰ কাৰণে চি নেম অফ দ্য এৱাৰ্ড ডেট মোহন গোহাঁই অ'ন তেওঁ মোহন গোহাঁয়ে যিটো এৱাৰ্ড পাইছিলে সেইটো কোনটো আছিলে সাহিত্য সুৰভি এৱাৰ্ড নম্বৰ 4টো শুদ্ধ ডি হাউ মেনি বুকছ হেজ মিষ্টাৰ গোহাঁই ৰিটেন তেওঁলোকে পাইছিলে মেইলত দেখুৱাইছিলে তেওঁ 6খন কিতাপ তেওঁ লিখিছিলে তো নম্বৰ 3টো শুদ্ধ ই হোৱেৰ ডু উই ক্লিক টু ডাউনলোড এন এটাচমেণ্ট যিকোনো ধৰণৰ এটাচমেণ্ট এটা আমি ডাউনলোড কৰিবলৈ হ'লে কি কৰিম ডিলিট কৰিবলৈ হ'লে ডিলিটেই হ'ব এইটো চেণ্ড কৰিবলৈ কাৰোবাক পঠিওৱা বুজাব তো ডাউনলোড কৰিবলৈ হ'লে আমি ডাউনলোড অপশ্যনটো টিপি দিলে হৈ যায় এতিয়া আহিলোঁ নেক্সট কুৱেশ্যন ৰিৰাইট দ্য চেণ্টেঞ্চেছ বাই ৰিপ্লেচিং দ্য আণ্ডাৰলাইন ৱৰ্ডছ উইথ চি হি ইট অৰ দে
এই সেন্টেন্সবিলাকত এটা আন্ডাৰলাইন কৰি থোৱা ৱৰ্ড আছে সেই ৱৰ্ডকেইটাৰ ঠাইত সি হি ইট অৰ দে বহুৱাই সেন্টেন্সটো আকৌ নতুনকৈ লিখিব লাগিব আহা লিখোচোন এ I have a computer. I like to draw on the computer. The computer to lot underline কৰি থোৱা আছে আৰু তাত লিখিব লাগিব it. I have a computer. I like to draw on it. B. Anjali can send emails over the internet. Anjali can also buy books through a computer. এতিয়া Anjali ঠাইত আমি C বহাব লাগিব underline কৰি থোৱা আছে wordটো Anjali can send emails over the internet. She can also buy books through a computer. C. Ranju and Anjali are friends. Ranju and Anjali often play games in the computer. এই বাক্যটোত Ranju and Anjali দুইটা শব্দতে মানে দুজনী ছোৱালীৰ নামত আন্ডাৰলাইন কৰি থোৱা আছে তো সেই তাৰ ঠাইত আমি দে বহাব লাগিব Ranju and Anjali are friends. They often play games in the computer. D number 2. Anjali's grandfather is a writer. Anjali's grandfather writes books. The Anjali's grandfather. Anjali's ককাক হয় তেতিয়াহ'লে তেওঁ হি বহাব লাগিব তাত আকৌ নতুনকৈ সেন্টেন্সটো লিখিব লাগিব Anjali's grandfather is a writer. He writes books. এতিয়া আহিছোঁ একেবাৰে শেষৰ কুৱেশ্যনটোলৈ Write two sentences for each picture. Use the words in bold. কাষৰ ছবিখন চাই দুটাকৈ বাক্য লিখিব লাগিব আৰু বক্সৰ ভিতৰত থকা যিকেইটা শব্দ দিছে কম্পিউটাৰ ইমেইল ৰাইট এনেকুৱা শব্দবিলাক ব্যৱহাৰ কৰি বাক্যকেইটা বনাব লাগিব তো আহাচোন বনাও এ দ্য গাৰ্ল ইজ সিটিং ইন ফ্ৰণ্ট অফ এ কম্পিউটাৰ আৰু বি সেন্টেন্সটো হৈছে সি ইজ ৰাইটিং এন ইমেইল টু হাৰ ফ্ৰেণ্ডছ নেক্সট পিকচাৰখন চোৱা SMS মোবাইল ফোন চেণ্ড এই তিনিটা শব্দ ব্যৱহাৰ কৰি বাক্যটো বনাব লাগিব দ্য বয় হেজ এ মোবাইল ফোন বি সেন্টেন্সটো হৈছে হি ইজ চেণ্ডিং SMS to his friend. ইয়াৰ পিছৰ ছবিখন চোৱা ক্ৰিকেট ৱাচ টিভি এই শব্দকেইটা লগাই দুটা সেন্টেন্স বনাব লাগিব এ মাই পেৰেণ্টছ আৰ ৱাচিং টিভি বি সেন্টেন্সটো হৈছে দে আৰ ৱাচিং ক্ৰিকেট মেচ অন টিভি নেক্সট পিকচাৰখন চোৱা ৰেডিঅ' নিউজ লিচন এই তিনিটা শব্দ লগাই সেন্টেন্সকেইটা বনাব লাগিব এ ৰঞ্জু এণ্ড অঞ্জলি আৰ বেষ্ট ফ্ৰেণ্ডছ বি সেন্টেন্সটো হৈছে দে আৰ লিসনিং টু মিউজিক অন ৰেডিঅ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম তোমালোকক এটা নতুন ভিডিঅ'ৰ সৈতে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কৰিবা চেনেলটো যদি নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা